বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি পুনৰবাৰ আদৰণি জনাইছোঁ। এয়া নিশাৰ পৰিৱেশ। আজিও পূজা অকণমান চাবলৈ আহিলোঁ। আজি অষ্টমী হয় আৰু আপোনালোক চাগে সকলোফালে আছে, তাকে বিচাৰিছোঁ আৰু সকলোৰে ভাল নিশ্চয়। আৰু ভিডিঅ'টো চাই গৈ থাকিব। ব'লক এতিয়া মই দেখাই যাওঁ ইয়াৰ পৰিৱেশ। আজি বহুত ভিৰ, এয়া আপোনালোকক দেখাইছোঁ। আপোনালোকে ধৰিব চাগে নোৱাৰিব ইমান, এয়া এনেকুৱা হৈ আছে আৰু পৰিৱেশটো। তাৰপিছত এইফালে খাবলৈ বুলি বহিছিলোঁ এটা। এতিয়া পেট পূজা কৰিলোঁ অকণমান। দেখাই আছোঁ কি খাওঁ, আপোনালোকক দেখাই থাকিম বাৰু। এয়া অৰ্ডাৰ দি দিলোঁ, ক্ষীৰ খাম আজি। অঁ, পূজা বুলি ক্ষীৰ খুৱাইছে আৰু এখেতে, ক্ষীৰ খাম। অকণমান হোটেলখনৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। ৰাইজ আহি আছে, পূৰা গৰম, কিন্তু এনে নিশাৰ পৰিৱেশ হয়, পূৰা গৰম উঠিছে ইয়াৰ ভিতৰত। তথাপিতো খাবই লাগিব আৰু কষ্ট কৰি হ'লেও খাই লওঁ। হৈ গ'ল আৰু এখেতক কৈছোঁ কি খাই খোৱা, পেটটো মই কৰি দিম ন, খাবই পৰা নাই। খোৱাতে ব্যস্ত, সেইটো কাৰণে মই আৰু কি খাই সুধিছোঁ, খাব পৰা নাই। কিন্তু দৈ খাম কৈছে, খাওক কিমান খাই, আজি মই পে' কৰি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। ৰসমলাই ইমান স্পেচিয়েল ৰসমলাই, জেলেবিনো কিমান খাম ন, খাই আছোঁ, সেইটো কাৰণে ৰসমলাই খাম এতিয়া আকৌ। এটা পিষ্টল লাগে চাই আছোঁ।
বহুত দাম কৰি দিছে ন ভাইটি বহুত দাম কৰি দিছে এতিয়া ঘৰলৈ বুলি ঘূৰি গৈ আছোঁ বন্ধু বান্ধৱীসকল আন্ধাৰ হৈ গ'ল আৰু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিওঁ যদি আপুনি মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহ'লে আজিলৈ বাই বাই শুভৰাত্ৰি